এনেকে নহব ক'ব দিব লাগিব না মোক কথাখিনি শুনিব লাগিব এইটো মই জানো মোক কথাখিনি শুনিব মাত দিব লাগে আমি মাত দিয়া নাই এলপিয়ে কথা কৈ থাকোতে আমি মাত দিয়া নাই গতিকে এতিয়া কিয় মাত দিব লাগে যদি এলপিয়ে কথা কলে মই মাত দিয়া নাই নাই সকলো গুৰুত্ব আছে থাকেই ভাই সকলো বাদ দিয়ক সকলোৱে বহক আৰু মইতো আপোনালোকে খুব চিৰিয়াছলি লোৱাৰ কাৰণে মই এক্সেচিবিলিটিৰ কথাটো ক'বলৈ দিলো চবে এইটোৱে নেকি মাননীয় অধ্যক্ষ মহোদয় মই ব্যাখ্যা দি থাকো মানুহে জনাই কাৰণে আপুনি জনাইছে হৈ গ'ল ব্যাখ্যা দি দিব মাননীয় অধ্যক্ষ মহোদয় আৰু কিয় মাননীয় অধ্যক্ষ মহোদয় আজিৰ হাউচত মাননীয় অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় সদনত যেতিয়া বিৰোধী দলৰ প্ৰতি আৰু উপদলপতিয়ে কথা কৈছে মই আমাৰ এমএলএ মাত মাতোতে বহাই দিছো গতিকে এইখিনি হিচাপে এডমিনিষ্ট্ৰেটিভ ওপৰত আগতে যদি হুলস্থুল কৰি আহিম বুলি ডিচিশ্যন লৈছে মোৰ ক'ব লাগে একো নাই নহলে বহক ক'বলৈ কৈছিলো যদি নাই যদি যিখিনি কথা গ্ৰহণযোগ্য ক'বলৈ নিদিলে মই ডিচিশ্যন দি দিম আৰে বাবা আগতে হুলস্থুল লৈছে লৈ ললে হ'ল সঁচা কথা আমাৰো কোনো এলপিৰ কথা নুশুনিব আজি যদি এনেকুৱা কৰে এলপিৰ কথা কোনেও নুশুনিব আরে আপনি এত মোক খবরটো দিছে লিডাৰ অফ হাউচে কৈ আছে এইখিনি শুনাৰটো কিয় থাকিব লাগিব আপোনালোকৰ সেইটো লৈ ফালে আরে আপোনালোকে এডজমেন্ট আরে নো স্লোগান দিব নালাগে ভিডিঅ'টো পঠাব লাগে স্লোগান দিব নালাগে ভিডিঅ' পঠাব লাগে স্লোগান দিব নালাগে কোনো স্লোগান ইয়াত নচলিব কোনো স্লোগান নচলিব আরে ইণ্টেন্ট চলিলে সিবোৰ কিয় কৰা ইণ্টেন্ট চলিলে হাউচত আপোনালোকে হাউচত দিব নালাগে পোষ্টকাৰ্ড শ্ব' কৰিব নালাগে পোষ্টকাৰ্ড শ্ব' কৰিব নালাগে প্লিজ পোষ্টকাৰ্ড শ্ব' কৰিব নালাগে